হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ আপোনালোকেও ভাল, মোৰো ভাল। স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰমেশ দাস অফিচিয়েললৈ। আৰু আপোনালোকেও ভাবিব পাৰে যে ইয়াত যে কিয়নো সোধাগে ভিডিঅ' বনাইছে, কাৰণ আজি যিহেতু কৃষ্ণ জন্মাষ্টমী ন, গা পা ধুই আহি পেলানি মই সাজিম এতিয়া ধুনীয়াকৈ চুৰিয়া চোলা পিন্ধি এটা নামঘৰলৈ যাম। আৰু আপোনালোকে মোৰ ভিডিঅ'টো অকণো মিছ নকৰাকৈ এফালৰ পৰা চাই থাকক, এনেও গম পাই যাব। আৰু মই এয়া ধুনীয়াকৈ সাজি কাচি ৰেডি, এয়া চাই লওক আপোনালোকে। তথাপিও ভালকৈ দেখাব পৰা নাই যদিও নিজে কেমেৰা ধৰিছোঁতো, এবাৰ চাওকচোন ভকত ভকত লাগিছেনে বাৰু। আৰু এয়া মই অকলে অকলে আহি আছোঁ, কাৰণ যিকেইটা লগৰ আছিলে তাত নামঘৰ পালেগৈ আৰু বহুত আছে মানুহ। আপোনালোকক দেখুৱাম এফালৰ পৰা কিমানো মানুহ আছে, আৰু আমাৰ নামঘৰটো আপোনালোকে চাব। অকলে অকলে আহি আছোঁ, কাম কৰিছিলোঁগৈ, কামৰ পৰা আহি গা পা ধুই চব গুচি গ'ল আৰু মোলৈ নগ'লে। কেনেকৈ অকলে অকলে নামঘৰ লগ পামগৈ বাৰু, গৈ থাকোঁচোন বাৰু কিমান পাতে আমাৰ হেৰি কি কৰি আছ ভিডিঅ' আমাৰ নামঘৰত। আৰু এতিয়া আমাৰ নামঘৰতে নাম ল'ব, এতিয়া নাম ল'ব নামঘৰত। আপোনালোকে এফালৰ পৰা চাই থাকক। কি হৈছে তোৰ? গোবিন্দ চলহে বৃন্দাবনে মাহ প্ৰসাদ দি আছে। আৰু এই আমি নামঘৰ পৰা ওলাইছোঁ ঘৰলৈ যাবলৈ। নামঘৰৰ নাম আদায় হ'ল, এতিয়া ঘৰলৈ যামগৈ আৰু। ওলাই আহিছে প্ৰসাদৰ টোপোলা লৈ লৈ আহি আছে সিহঁতি। তই কি পালি? মই আহি ঘৰৰ পালোহি। আপোনালোকে মৰম দিব, চেনেল দিব আৰু এটা ছাবস্ক্ৰাইবাৰ কৰি দিব। নতুন নতুন ভিডিঅ' তেতিয়াহে পাই থাকিব। আৰু মৰম কেৱল ছাবস্ক্ৰাইবাৰ দ্বাৰাই কৰিব দেই, লাইকৰ দ্বাৰাই কৰিব। এনেও মই মন্ত্ৰৰ পৰা সদায় থাকিব। আৰু মই এতিয়া আপোনালোকৰ পৰা বিদায় মাগিছোঁ, আৰু বেলেগ বেলেগ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিবলৈ খুবেই চেষ্টা কৰিম। বাই।